हेलो एवरीवन, आज मैं आटार निमकी रेसिपी एटा লৈ আহিছো। रेसिपीটো বনাবৰ কাৰণে ইয়াতে 3 কাপ আটা লৈছো, আধা চামুচ বেকিং পাউডাৰ লৈছো, আধাতকৈ কম নিমখ লৈছো, ইয়াতে আধা কাপ ৰিফাইনো দি দিছো। এতিয়া এইখিনি ভালদৰে হানি লম। এইখিনি এনেদৰে মুঠি মাৰি চাব, যদি মুঠিটো নহয় আকৌ অকমান ৰিফাইন দি হানি লব। এতিয়া কুহুমীয়া পানীৰে এইখিনি হানি ডো এটা বনাই লম। ইয়াতে কেইটামান কালজিৰাও দি দিছো। ডোটো হৈ গল। এতিয়া 15 মিনিট মানৰ কাৰণে ডোটো ঢাকি থৈ দিম। 15 মিনিট হৈ গল। এতিয়া মই ডোটো তিনিটা ভাগ কৰি লৈছো। এতিয়া বেলি লম। বেছি পাতলকে বেলিব নালাগে। এতিয়া নিমকি কেইটা কাটি লম। কেৰাহীত ৰিফাইন দি দিছো। ইয়াতে কেইখনমান নিমকি দি দিছো। গেছৰ ফ্লেমটো মিডিয়ামত কৰি নিমকিখিনি ভাজি লম। এয়া ৰঙচুৱা হৈ আহিছে। এতিয়া এইখিনি নমাই লম। আৰু কেইখনমান দি দিলো ইয়াতে। এয়া গুটেখিনি নিমকি ভাজি ললো। এয়া চাকচোন একদম মচমচিয়া হৈছে। ভিডিওটো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।